হাই গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল। সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আমি কালিয়ে বেংগলোৰ পালোহি, মানে মোৰ ভণ্টি ঘৰত, দীপৰ ঘৰত। আজি তাই কৈছে নতুন এপাৰ্টমেণ্ট লৈছে। এই এপাৰ্টমেণ্টটোৰ আমি এপাৰ্টমেণ্টৰ বুলিয়ে ক'ব পাৰি, বা এপাৰ্টমেণ্টৰ ছাৰাউণ্ডিঙত কি আছে সেইখিনিকে আপোনালোকক দেখুৱাম। এইটো কালিৰ ৰাতিৰ ক্লিপ হয়। দেউতাই নতুন ঘৰৰ কাৰণে চাকি এগছ আৰু ধূপ জ্বলাই দিছিলে। এই কিউট বেবীটো যে দেখিছে, ইয়ে হৈছে গুলু, আমাৰ টেনজিন, মানে মোৰ ডাঙৰ ভণ্টিৰ ল'ৰা। আমি ইয়াকে চাবলৈ আহিছোঁ। মৰ্ণিং ফ্ৰম বেংগলোৰ। মাই ফ্ৰেছ মানুহ এফালে চেহেৰা উলিয়াব বুলি মোক কথা কৈছে। গুড মৰ্ণিং ফ্ৰম বেংগলোৰ। এতিয়া আমি মৰ্ণিং ৱাক কৰিবলৈ গৈছোঁ। ছুপাৰ ৰেডি, ছেট টু গ'। মামি বাবাই কৈছে আৰু ভিডিঅ' আৰু বাকীকেইটা চব মাম্মি পানী খাইছে, বিয়াৰ গ্লাছ। মৰ্ণিং ৱাক কৰিবলৈ মই, ভণ্টি দীপ, মা, দেউতা আৰু মোৰ ইগ' অজয় গৈছিল। মানে তাহাঁতৰ এপাৰ্টমেণ্টৰ তলতেই বহুত জেগা আছে খোজকাঢ়িবলৈ। তাত পুলো আছিলে, পাৰ্কো আছিলে। সেইখিনিকে আমি চালোঁ আৰু লগতে তেওঁলোকৰ এপাৰ্টমেণ্টৰ ওচৰত থকা আমি নাৰিকল জুচো খালোঁ, আৰু তাৰ থকা এনভাইৰনমেণ্টটো কেনেকুৱা হয় সেইখিনিকে আমি এক্সপিৰিয়েঞ্চ কৰিবলৈ অলপমান ওলাই গৈছিলোঁ। বহুতেই জানে মই এক্সাৰচাইজ কৰোঁ বা য়োগা কৰোঁ। তাত য়োগা কৰা নাছিলোঁ, মই অকণমান ৱাক কৰোঁ বুলিয়ে ভাবিলোঁ। আৰু ৱাক কৰিবলৈ যিহেতু বহুত জেগা আছিলে, মোৰ বহুত ভাল লাগিলে। মানে ইমান ৰাতিপুৱাই উঠিছোঁ আৰু ফ্ৰেছ হাৱা পাইছোঁ, আৰু জেগাও ইমান ধুনীয়া। তাত থকা গছ বন ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, যেন চাই থাকিবলৈ মন গৈছিলে। এয়া দেখিছে মই দৌৰি আছোঁ, আৰু মা আৰু আমি দেউতা, দীপ আৰু অজয় আগে গৈ আছে, মই পাছে গৈ আছোঁ। ইহঁতৰ এপাৰ্টমেণ্টৰ মাজতে আছিলে এটা ATM বুথ, আৰু তাতে চব ফেচিলিটি আছে। মানে তাত সৰু এটা মানে ছুপাৰ মাৰ্কেট টাইপৰ এটা আছে, চব গ্ৰচাৰী আইটেমছো আমি বজাৰ কৰিব পাৰোঁ, সেইখিনি কৰিব পাৰোঁ। আচ্ছা, আমি অলপ গৈ থাকোঁতে এটা পুল দেখিছিলোঁ। পুলটোত কিন্তু পানী নাছিল, মানে ক'ভিডৰ টাইমৰ কাৰণে পানীবিলাক মানে নাই। আগতে পানী থাকিছিলে বোলে। আৰু পুলটোৰ ওচৰতে এটা প্লেণ্ট আছে, প্লেণ্টটোৰ নাম আমাৰ মিচিঙত কয় উকছেডগিয়েট। তাৰ বিষয়ে দুটামান দেউতাই ক'ব। তাৰ মানে ঔষধি গুণ আছে, ঔষধি গুণকেইটা কি দেউতাই ক'ব, শুনকচোন। এই বস্তুটোত মানে জইন যদি ভাঙি যায় বা মানে কিবা হৈ যায়, হাড় ভাঙিলে, জইন যদি ছিগিলে, তেতিয়াহ'লে বনৌষধি ব্যৱহাৰ কৰে। আৰু এটা বস্তুত ব্যৱহাৰ কৰি, সেইটো আপং বনাবলৈ যোনটো কুচেৰে বনায়, মেডিচিন বনায়, সেইটোতো ইয়াতে ব্যৱহাৰ কৰা হয়। অসমীয়াত এইটোক কয় যোৰা লতা। মই য়োগা কৰোঁতে সদায় ইমাজিন কৰোঁ, মানে পুলৰ ওচৰত মই য়োগা কৰি আছোঁ বা মই দৌৰি আছোঁ। সেনেকৈয়ে মই এক্সপিৰিয়েঞ্চ কৰিব পালোঁ ভণ্টিহঁতৰ এপাৰ্টমেণ্টৰ তলত থকা পুলত। আৰু ইমান ধুনীয়া ফুল, সৰু ৰঙা ফুল আছিলে। তাৰ ওচৰত গৈ পেলাই মই এক্সাৰচাইজ কৰি বা ৰানিং কৰি বহুত ভাল লাগিল। এতিয়া আমি এপাৰ্টমেণ্টৰ ক্লাব এৰিয়াত সোমাইছোঁ। ইয়াত জিম আছে, পাৰ্লাৰ আছে, আৰু ভিতৰত কি আছে বলক ভিতৰলৈ চাওঁ। এইটো এটা ধুনীয়া ঝুমাৰ, কি বুলি কয়, চেণ্ড্ৰেলিয়া বুলি কয় বোলে। সেইটো মই ভালকৈ নামটো নাজানো, ভণ্টিহে জানে। এইফালে নাৰ্চাৰী স্কুল আছে, আৰু এইফালে আমি ওপৰলৈ গৈ আছোঁ। ওপৰত কি আছে আমি আপোনালোকক দেখুৱাই থাকিম। ভণ্টিয়ে কোৱা মতে পাৰ্লাৰ আৰু জিম আছে বুলি কৈছে। এণ্ট্ৰেঞ্চ পইণ্টটো ইমান ধুনীয়া। এণ্ড হিয়াৰ এইটো হৈছে ওপৰটো। আৰু অজয় আহি আছে। দীপঘণ্টা পানী, ইউ মিছ ছ' মাছ। এইটো হৈছে পাৰ্লাৰ,
এইফালে শ্বিলং, এইফালে হোম থিয়েটাৰ। কিমান ধুনীয়া পেইণ্টিং। এইটো হৈছে জিম। আমি ৱাক কৰি আধা ঘণ্টা ৱাক কৰাৰ পাছত এয়া চাহ খাব লৈছোঁ। এটা ধুনীয়া নাৰ্চাৰী ভণ্টিৰ এপাৰ্টমেণ্টৰ ওচৰতে আছে। ইমান ধুনীয়া আৰু পটবিলাক ইমান ধুনীয়া লাগিছে। মই যেন একদম গোটেইখিনি লৈ যাম, কিন্তু ফ্লাইটত ইমান বস্তু ধৰিলে লৈ গ'লে মই হাজাৰ হাজাৰ টকা ভৰিব লাগিব। লৈ নাযাওঁ আৰু জাষ্ট চাবলৈ আহিছোঁ। এইটো মাৰ আছে, আমাৰ ঘৰতো আছে। এয়া হৈছে তাজুক আম। এইটো আমাৰ মিচিং মানুহে এইটো গাহৰি মাংসৰ লগত বনাই খায়। এইটো বেবী হোৱাৰ পিছত যদি ষ্ট্ৰং নহয় না, তেতিয়া এইটো জালুক দি মাংসৰ লগত খালে বহুত ষ্ট্ৰং হৈ যায়। ডেটছ ৱাই আমাৰ মিচিং লেডিজ আৰ ছ' ষ্ট্ৰং। আমি নাৰ্চাৰীৰ পৰা ওলাই আহি আকৌ ভেজিটেবলছ কিনিব গুচি গ'লোঁ, মানে ওচৰতে আছে। আৰু ভেজিটেবলছৰ লগতে ফ্ৰুইটছো কেইটামান কিনি লৈছিলোঁ, মানে প্ৰিপেৰেশ্যন আছিলে। সেইদিনাখন আমি গুলুৰ অন্নপ্ৰসন্ন আছিলে, সেইকাৰণে আমি ফ্ৰুইটছ কেইটামানো লৈ ল'লোঁ আৰু ভেজিটেবলছো লৈ লৈছিলোঁ। আমি ৱাকৰ পৰা আহিলোঁগৈ। দেউতা আৰু অজয় বজাৰ কৰিব থাকি গ'ল। আমি এতিয়া গৈ আছোঁগৈ। এতিয়া আমি ঘৰলৈ আহি গ'লোঁ।